এইটো বহুত ধুনীয়া, এইটো ইমান বেছি ধুনীয়া লাগিছে। 10% ডিসকাউন্ট পাব, সার্টিফিকেট পাব ইয়াৰ। চাৰ্টিফিকেট পাব ন? এইটো কিমান আছে বুলি ক'লে? তাৰ পৰা পাব আপোনালোকে 10% ডিছকাউণ্ট আৰু ধামাকা অফাৰটোতো আছেই। বহুত এইটোতো বহুত চেল আমাৰ আইসকলে মানে আছে যেনে ধৰক 2 বছৰ এটলিষ্ট পিন্ধিলে কোনোবাই বিচাৰিলে যে মোৰ আমনি লাগিল, তেখেতসকলে এইটো আমাৰ ইয়াত এক্সচেঞ্জ কৰিব পাৰে যিমান আমাৰ পাৰ্চেজ প্ৰাইচ। মই আপোনাক এটা বস্তু দেখাব খোজোঁ, পাথৰটো চাওক, মই কোৱালিটিটো চাওক, পাথৰৰ কোৱালিটিটো, ডেজলিংটো চাওক। হাই জীৱান, কি খবৰ? নিশ্চয় ভালে আছে, ধুনীয়াকৈ সাজি কাজি ৰেডি হ'ল। আপোনালোকে কৈ আছিলে নহয় বোলে বা জুৱেলাৰী ভিডিঅ' লাগে, জুৱেলাৰী ভিডিঅ' দিবলৈকে আজি ওলাইছোঁ আৰু এনেকুৱা এখন জুৱেলাৰী শ্বপলৈ যাম য'ত আপোনালোকে নিজৰ জুৱেলাৰীটো পুৰণা হৈ গ'লে আকৌ গোটাই আনি থৈ নতুন জুৱেলাৰী লৈ যাব পাৰিব। ক'ৰবাত পাইছিলেনে এনেকুৱা? নিশ্চয় পোৱা নাই। যদি নাই পোৱা মোৰ ভিডিঅ'টো শেষলৈকে থাকক, বহুত ধামাকা অফাৰ আছে। বিহুৰ আগতে যদি এনেকুৱা ধামাকা অফাৰ থকা জুৱেলাৰী এটা কিনিবলৈ পায়, কিমান মনটো ভাল লাগিব কওকচোন। গতিকে মোৰ লগত লৈ যাওঁ আপোনালোকক একদম সেই জুৱেলাৰী শ্বপখন। যেনে কথা তেনে কাম, একেকোবে আহি পালোহি কাঞ্চন জুৱেলাৰ্ছ। কাঞ্চন জুৱেলাৰ্ছৰ নাম নিশ্চয় আপোনালোকে শুনিছে। এইখন আছে গুৱাহাটী ক্লাবতে, MC ৰোডটোত আছে আৰু MC ৰোডটোত আপোনাৰ এডলেবখনৰ একেবাৰে কাষতে দেখিবই, একেবাৰে ধুনীয়া যাতায়াতৰ সুবিধা। আহক ভিতৰলৈ সোমাই যাওঁ। ইয়াত বোলে বহুত ধামাকা অফাৰ দি আছে। গুড ইভিনিং। কোৱা শুনিছোঁ মানে সম্ভাষণ জনাইছোঁ, বহুত ধুনীয়া কিবা কিবি উলিয়াই থৈছে যে এইবোৰ আজি বহুত শুনিছোঁ, বহুত কিবা ধামাকা। বাইদেউ মানে কি আমাৰ অহা 25 এপ্ৰিলত আমাৰ ইন্দু পাৰ্লৰ ফেষ্টিভেল হ'ব আমাৰ এই কাঞ্চন জুৱেলাৰী। আৰু জানে সকলোৱে জানে আমাৰ বন্ধুবৰ্গই যে এইখন গুৱাহাটী ক্লাবৰ আপোনাৰ চেনীগুটিত ইন বিটুইন কামৰূপ একাডেমি আৰু ক্লাবৰ মাজতে আছে। আৰু 25 এপ্ৰিলত আমি বন্ধুবৰ্গসকলৰ কাৰণে আৰু আইমাতৃসকলৰ কাৰণে বিশেষ ধৰণৰ পাৰ্ল ফেষ্টিভেলৰ আয়োজন কৰিছোঁ। এইটো হৈছে ইন্দু পাৰ্ল কলকাতাৰ, আৰু এইটো ভাৰতবৰ্ষই নহয়, অসম নহয় তথা বিদেশতো ইয়াৰ বহুত চৰ্চা হৈছে আৰু বহুত স্পেচিয়েল আমি ডিছকাউণ্ট দি আছোঁ বিহু উপলক্ষে। গতিকে আমি নতুনকৈ ইয়াৰে ডিষ্ট্ৰিবিউটৰ লৈছোঁ আৰু আমি আশা ৰাখিছোঁ তেখেতসকলক সুলভ মূল্য দিব পাৰোঁ আৰু আপোনাসকলৰ যেনেকৈ ট্ৰেডিশ্যনেল লাগে ঠিক তেনেকৈ আমি বনাই দিব ন। প্ৰথমতে বস্তুখিনি চাই লওঁ ন এবাৰ। এইটো ফ্ৰেছ পাৰ্ল বাইদেউ, বহুত বেছি ধুনীয়া। এইটো কি পাৰ্ল বুলি ক'লে? এইটো ইন্দু পাৰ্ল তাৰমানে কোম্পানীটো, আৰু এইটোতো ফ্ৰেছ ৱাটাৰ পাৰ্ল। বহুত ধুনীয়া দেখিছেনে? ধুনীয়া পাৰ্লৰ জুৱেলাৰী। আৰু পাৰ্লটোতো সকলোৱে ভাল পায়। বিয়াৰ এটাততো পাৰ্লৰ জুৱেলাৰী এটা দিবলৈ, ক'ৰবাত পিন্ধিবলৈ হ'লে পাৰ্লৰ জুৱেলাৰীটো বহুত বেছি ধুনীয়া লাগে। সেইবোৰ চাওক, মই এবাৰ প্ৰথমতে ঘূৰাই পেলাই দেখাই দিছোঁ। ইয়াত কিন্তু ধামাকা অফাৰ আছে ৰ'ব, মই কৈ আছোঁ পিছত, কিন্তু প্ৰথমতে এই জুৱেলাৰীখিনি চাই লওক। মই এটা দেখাম, দামখিনিও ক'ম। বহুত বেছি ধুনীয়া, বহুত বেছি। ইয়াৰ লগত আপোনালোকে চাৰ্টিফিকেট পাবনে? পাব বাইদেউ, চাৰ্টিফিকেট পাব। আৰু ইয়াত আমাৰ বিশেষ কি আছে, যেনে ধৰক 2 বছৰ এটলিষ্ট পিন্ধিলে কোনোবাই বিচাৰিলে যে মোৰ আমনি লাগিল, তেখেতসকলে এইটো আমাৰ ইয়াত এক্সচেঞ্জ কৰিব পাৰে। যিমান আমাৰ পাৰ্চেজ প্ৰাইচ যিটো আছে 60% তেখেতে ইয়াৰ মূল্য পাব আৰু সেই এমাউণ্টখিনি তেখেতে বেলেগ পাৰ্লৰ লগত মানে এডজাষ্ট কৰাই ল'ব পাৰে। আৰু ইয়াত 2 বছৰলৈকেতো আমাৰ পলিচ গেৰাণ্টি থাকে। তেখেতসকলে পলিচ উইদিন দেট পিৰিয়ড ফ্ৰী পাব। এটা নমিনেল চাৰ্জ লৈ পেলাই আমি পলিচ কৰাই দিওঁ। শুনিছেনে? ইমান ধুনীয়া ধামাকা আছে আৰু বহুত ধুনীয়া ডিজাইনৰ আছে। আৰু কৈছে আপোনালোকৰ যদি কিবা ডিজাইন থাকে তেতিয়া কাষ্টমাইজ কিন্তু হৈ যায়। মই কেইটামান দেখাই দিছোঁ। এইটো এটা চাওক, ইমান বেছি ধুনীয়া। এইটো চাওক, ইমান বেছি ধুনীয়া। ক'বলৈ গ'লে একো নাই, কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া। আৰু এইটো চাওক, এইটো ইমান ধুনীয়া। এইটো দেখিছেনে? এইটো চাওক, এইটো বহুত ধুনীয়া। এইটোও বহুত ধুনীয়া। এইটো ইমান বেছি ধুনীয়া লাগিছে। এইটো চাওক, ইমান ধুনীয়া লাগিছে। এইটোও ধুনীয়া লাগিছে। চবেই ইউনিক আছে। আপোনালোক মুঠতে আহিব লাগে। এইটো বহুত ধুনীয়া লাগিছে। এইটো প্ৰাইচটো কিমান আহিব? এইটো মই কৈ দিছোঁ বাইদেউ। ইয়াতে আপোনাৰ MRP আছে আপোনাৰ 3750। তেখেতসকলে 10% ডিছকাউণ্ট পাব, চাৰ্টিফিকেট পাব ন? এইটো কিমান আছে বুলি ক'লে? 3750 বাইদেউ। 3750, কিন্তু ইয়াত 10% আপোনালোকে ডিছকাউণ্ট পাব। আৰু এইটোত কিমান আছে? মই কৈ দিছোঁ বাইদেউ। এইটোত আছে 4150। ইয়াৰ পৰা পাব আপোনালোকে 10% ডিছকাউণ্ট। আৰু ধামাকা অফাৰটোতো আছেই।
বহুত বেছি ধুনীয়া আৰু এইটোত কিমান পাব মই এইটো লৈ লৈছোঁ এইটো কিমান পাব এইটো মই চাই দিছোঁ ইয়াত পিচ পিনে আছে এইটো আপোনাৰ এগেইন 4500 4500 কিন্তু তাৰ পৰা আপোনালোকে 10% ডিছকাউণ্ট পাব বহুত বেছি ধুনীয়া লাগিছে এইটোও ধুনীয়া চাওক এইটোও ধুনীয়া এইটো বহুত এইটো ধুনীয়া কলকাতা এইটো 5450 এইটোতো বহুত চেল আমাৰ আইসকলে মানে মহিলাসকলে তেখেতসকলে বহুত ভাল পায় আৰু বিহু বুলি পেলাই এইবিলাকৰ এটা বিশেষ আকৰ্ষণ এটা আছে অসমীয়া গহনাৰ লগত এই গহনা এটা যদি পিন্ধে ধুনীয়া লাগে আৰু অসমীয়া গহনা বুলি কওঁতে এটা কথা আপোনালোকক দেখাই দিওঁ ইয়াত বহুত ধুনীয়া ধুনীয়া অসমীয়া গহনা পাব একদম পিয়'ৰ পাব আকৌ দেই তেনেকুৱা নহয় একদম মানে ধুনীয়া ধুনীয়া গহনা পাব আৰু ইয়াত কাষ্টমাইজ হৈ যায় কিন্তু ইমান বেছি গহনা আছে মই ইয়ালৈ আহিলে এটা নোলোৱাকৈ যাব নোৱাৰোঁ বহুত ধুনীয়া ধুনীয়া আছে এইবোৰ চাওক এইবোৰ দেখিছেনে এইবোৰ চাওক ইয়াতে 10% ডিছকাউণ্ট পাব MRPৰ ওপৰত এইবিলাকত সকলোতে 10% ডিছকাউণ্ট পাব MRPৰ ওপৰত এইটো চাওক দেখিছেনে বহুত ধুনীয়া লাগিছে এইটোও ধুনীয়া লাগিছে এইবোৰ পূৰা পিয়'ৰ ৰূপৰ ওপৰত আছে ন এইটো কেঁচা সোণ মানে কেঁচা পাতৰ ওপৰত থাকে ইয়াতে কিছুমান নৰ্মেল ষ্ট'ন আৰু আপোনাৰ কোৱালিটি ষ্ট'ন আছে এইবোৰ চাওক কি ধুনীয়া বহুত ধুনীয়া লাগিছে চাওক এইটো ইমান ধুনীয়া বিয়াত যদি আপোনালোকে অসমীয়া গহনা এটা দিব খুজিছে ইয়াৰ পৰা দিব পাৰে এইটো চাওক এইটো বহুত ধুনীয়া মই এতিয়া দামবোৰ চবৰে কৈ দিয়া নাই এইটো চাওক এইটোও ধুনীয়া এইটোও ধুনীয়া এইটোও ধুনীয়া চবেই ধুনীয়া আৰু চবতকৈ ডাঙৰ কথা হৈছে আমাৰ অসমীয়া গহনা এতিয়া GI টেগ পালে মানে আপোনালোকে পিয়'ৰটো পিন্ধিবলৈ চেষ্টা কৰক ইয়াত কিন্তু একদম পিয়'ৰ অসমীয়া গহনা পাব বহুত বেছি ধুনীয়া আৰু এইবোৰতো ক'বই নালাগে এইবোৰ ঢেৰ কিবা কিবি আছে ঢেৰ আছে এইখিনি এইটো কি পোৱালমণি দিছে পোৱালমণি বাইদেউ আৰু এইটো কোৱালিটিত বনোৱা আছে জেঠিপতা বুলি কয় এইটো বহুত ধুনীয়া এইটোত কিমান পৰে বাৰু এইটো আপোনাৰ 15,000ত পাব এনে MRP বেছি আছে 15,000ত পাব বা এইটো চাওক ইমান বেছি ইউনিক নহয় কইনাক দিলে বহুত বেছি ভাল লাগিব আৰু পোৱালমণিটো আমাৰ অসমীয়াৰটো একদম হেৰি বহুত ধুনীয়া লাগিছে চাওক এইটো ইমান ধুনীয়া লাগিছে এইটো চাওক মই কেইটামান দেখাই দিছোঁ এইটো 15,000ত পাব কিন্তু অফাৰটো দিব আমি সিদিনা মানে এইটো মাহৰ ভিতৰত অফাৰ এটা আছে মিনিমাম 10% আমি দিওঁ মিনিমাম এপ্ৰিল মাহত আৰু যদি পাৰ্চেছটো যদি অকণমান বেছি হয় তেতিয়া আমাৰ ফালৰ পৰা গিফ্ট থাকে যদি 10,000তকৈ যদি বেছি যদি পাৰ্চেছ কৰে কোনোবাই 1,000ৰ গিফ্ট পায় 1,000ৰ গিফ্ট থাকিব সেইটো একদম পূৰা প্ৰতিটো মাহতে থাকেনে এইটো বেচিকেলি এইটো মাহৰ কাৰণে আছে আৰু চাই লওঁ যদি আপোনাসকলৰ ডিমাণ্ড থাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কলে যদি ডিমাণ্ড কৰে আৰু আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবাই আহে মোক যদি ৰেফাৰ কৰি কয় যে মই বাইদেউৰ চাই পেলাই আহিছোঁ ভিডিঅ' তেতিয়াহ'লে তেখেতক আৰু এডিশ্যনেল কিবা আমি আমাৰ ফালৰ পৰা আগবঢ়াম আৰু পাৰ্লবিলাকত বাইদেউ আমাৰ ইন জেনেৰেলি বৰ্তমান এতিয়া এলয় মেটেৰিয়েল ইউজ কৰা হয় যিবিলাক নেকি লকেটবোৰ আছে আৰু পৰৱৰ্তী ষ্টেজত আমি আনিব বিচাৰিছোঁ আমাৰ চিলভাৰ যিটো আমাৰ সকলোৰে প্ৰিয় চিলভাৰৰ ওপৰত গ'ল্ড তেনেকুৱা আৰু যেনে ধৰক ৰন্থলীৰ গহনা যিটো নেকি আমাৰ কেঁচাপাত দিয়া বুলি কয় তাৰে ওপৰতো আমি বনাই দিওঁ আমাক যদি তেনেকৈ ডিমাণ্ড দিয়ে মিনছ কাষ্টমাইজ কৰি দিব আমি কৰাই দিওঁ বাইদেউ আৰু লগতে এইবোৰতো আছে আপোনাৰ মুঠি খাৰু গামখাৰু ইয়াৰ খাৰু অলপমান চামচোন এই মুঠি খাৰু এইবোৰ যে এইবোৰ খাৰু অলপমান কেইপাতমান চাওঁ চাওক আপোনালোকে পাব ইয়াত গামখাৰু পাব মুঠি খাৰু পাব একদম পিয়'ৰ দেখিছেনে এইটো ৰূপৰ ওপৰত হয় আৰু এইবোৰ আৰু আছে দেখাম ৰ'ব এইবোৰ চাওক এইবোৰ দেখিছোঁ আপোনালোকে যে ষ্ট'নৰ ওপৰত বিচাৰে এনেকুৱা ষ্ট'নৰ ওপৰত পাব আৰু এইবোৰ মিনা কৰা ঢোল খাৰু বুলি কোৱা হয় মিনা কৰা ঢোল খাৰু এই চিলভাৰৰ ওপৰত এইবোৰ কিমান আহে এযোৰ এই খাৰুযোৰ এইটো নিয়াৰ ওপৰত আপোনাৰ 15,000-16,000ৰ ভিতৰত পৰিব 15,000-16,000ৰ ওপৰত ৱেইট আছে এইটো ডিপেণ্ড কৰে চিলভাৰ কিমান এতিয়াতো চিলভাৰৰ দামটো বহুত বেছি বাঢ়িলে এতিয়া 250 rupees পাৰ গ্ৰাম কেইযোৰমান মোক খাৰু দেখাওকচোন চাওঁ ষ্ট'ন খাৰু দেখাব পাৰে আৰু এই খাৰু চাওক সেইটো চাওঁ এইটো চাওঁ অলপ বেলেগ পাইপ খাৰু বুলি কওঁ এইটো পাইপ খাৰু ন এইটোতো চিলভাৰৰ ওপৰত গ'ল্ড পলিছ হয়নে এইটো ধৰক পাইপ 3ডাল থাকে 2ডাল থাকে 5ডাল থাকে তেনেকৈ যাক যেনেকৈ লাগে আমি এইটোত কিমান মান পৰে 5 এইটোত নিয়াৰ ওপৰত 15,000 মান পৰিব 15,000 পৰিব ন আৰু ৰূপৰটো বনাই এই ৰূপৰযোৰ দেখিছোঁ কোনোবাই ৰূপৰটো অকল বনাওঁ সেইটো চাওঁ এনেকুৱা চাওঁ ৰূপত আজিকালি ট্ৰেণ্ড মানে হেৰি নচৰোৱাটো গ'ল্ড পলিচ নোহোৱাও বিচাৰি থাকে চাওক আপোনালোকে যদি বিচাৰে এনেকুৱা যদি মোক গ'ল্ড পলিচ নালাগে অকল চিলভাৰৰ ওপৰত লাগে এনেকুৱা ধুনীয়া পাই যাব মই কিন্তু আজিকালি এইটো ট্ৰেণ্ডত চলি আছে মানে চিলভাৰৰ ওপৰত আৰু চাওক এইযোৰ তলত এযোৰ দেখিছোঁ এই একদম তলত এযোৰ সেইটো সেইযোৰ চাওঁ অকণমান
মই যিমান পাৰোঁ আপোনালোকৰ কাৰণে দেখুৱাই দিছোঁ বহুত আছে ইমানখিনি দেখুৱাটো সম্ভৱ নহয় আৰু এইটো চাওঁ এইটো এইটো কি কি বুলি কয় এইটো ডিজাইনটো এইটো এনে পাত খাৰু বুলি কয় পাত ডিজাইনৰ খাৰু এইটো মানে চিলভাৰ বেজ এইবিলাক তেনেকৈ মানে ডিজাইন দি দি যাক যেনেকৈ লাগে আমি তেনেকৈ বনাই দিওঁ আৰু এইটো খুব চলিছে এতিয়া বহুত ধুনীয়া ইয়াত মানে ধৰক দুটা আছেতো কিছুমানে এটাকৈ বিচাৰে কিছুমানে দুটা বিচাৰে এইযোৰ কিমান পৰে এইযোৰ এইযোৰত নিয়াৰ ওপৰত আপোনাৰ 8,000 পৰিব এইটো 8,000 পৰিব ন আৰু কেনেকুৱা আছে চিলভাৰৰ ওপৰত অকণমান চাম এইফালে এইবোৰ হৈছে আপোনাৰ হেৰি মিনা থকা খাৰু এইবোৰ জাপি খাৰু চাওঁ চাওঁ জাপিটো বহুত ট্ৰেডিশ্যনেল এটা হেৰিয়াত চলে ন জাপি এইযোৰ ধুনীয়া লাগিছে এইবোৰ কিমান পৰে এইযোৰ এইবোৰ এগেইন আপোনাৰ 14,000 মানে হ'ব 14,000 পৰে ন এইটো আপোনাৰ 12,000 মান পৰিব এইটোত 14,000 মান পৰিব এইটোত 12,000 পৰিব এইটোত 14,000 পৰিব ন তাৰমানে ৰূপ যিমানে বেছি সিমানে দাম পৰিব বহুত ধুনীয়া লাগিছে কিন্তু চাওক এই খাৰুযোৰ চাওক এই খাৰুযোৰ বহুত বেছি ধুনীয়া লাগিছে দেই বহুত ধুনীয়া কেইবাটাও ডিজাইনৰ আছে আপুনিতো কাৰোবাক ক'লে যে মোক এনেকুৱা কালাৰ লাগে কাষ্টমাইজটো কৰিয়ে দিব যাক যেনেকুৱা লাগে তেনেকুৱা মিনাটো সলাই দিব পাৰি আৰু ন আৰু এইবোৰ গামখাৰুবোৰ কিমান আহে বুলি ক'লে গামখাৰু সেই এগেইন বাইদেউ লা থকা হ'লে দামটো অকণমান কমি যায় মোৰ ইয়াতে লা থকা নাই মই গোটেইখিনি পিয়'ৰ মানে চিলভাৰৰ ওপৰত এতিয়া ধৰক 10টা শিলিখালৈকে মোৰ আছে 10টা শিলিখা নিয়াবত আপোনাৰ হেৰিমান হ'ব এতিয়া 50,000 পৰে এগেইন আকৌ ৰূপ কিমান দিয়া হৈছে ৰূপ কমকৈ লাগে তেতিয়া দামটো কমি যায়গৈ ৰূপ বেছি হ'লে দামটো যিটো মোৰ তাত আছে এতিয়া 50,000 আছে 50,000 আৰু এটা ছেট দেখিছোঁ আপোনাৰ ইয়াত এই ছেটটো অকণমান মোক দেখাওকচোন এইটো এইটো বহুত ধুনীয়া লাগিছে ইউনিক চাওঁ এইটো বহুত ধুনীয়া লাগিছে একদম এইটোত বহুত পৰিব চাগে ন এইটোত 18,000 বাইদেউ 18,000 হয় এইটো কোৱালিটি মানে ষ্ট'ন আছে ইয়াতে বহুত ধুনীয়া চাওক ষ্ট'নটোৰ ওপৰতো দামটো কিন্তু নিৰ্ভৰ কৰে কম বেছি হয় বহুত ধুনীয়া লাগিছে আৰু এটা দেখাম এই গ্ৰীণটো এইটো চাওক এইটো বহুত বেছি ধুনীয়া লাগিছে এইটো কিমান পৰিব 18,000 পৰিব আৰু এটা দেখিছোঁ এইটো দেখাওকচোন কিনাৰটো এইটো বহুত ধুনীয়া লাগিছে গ্ৰীণত এইটো আনকমন লাগিছে বস্তুটো ইউনিক লাগিছে চাওক এইটোত কিমান পৰিব 14,000 পৰিব দেখিছেনে বহুত ধুনীয়া ধুনীয়া ইয়াত কোনো ভেজাল নাপাব পিয়'ৰ পাব সদায় মই কওঁতো আপোনালোকে পিয়'ৰটো পিন্ধক আৰু চিম্পুলত যদি পিন্ধিব পাৰে এনেকুৱা এইটো ভাল লাগিছে এইটো হেৰি বুলি কয় নেকি এইটো হাফ থুৰীয়া বুলি কয় ন আৰু এইটো যে এনি টাইম ভাল লাগে এই মাজৰ এইটো টেঙা পাত যিটো আমাৰ অসমীয়া টেঙা শাক বুলি কয় যে টেঙেচি শাকৰ লেখা এইটো চাওক আপোনাক যদি কৰবাক ৰঙা আৰু য়েল্লো কম্বিনেশ্যনত লাগে এইটো চাওক গ্ৰীণ আৰু ৰেডৰ কম্বিনেশ্যনত লাগে আপুনি এইটো চাব পাৰে এইটো ধুনীয়া এইটো কিমান পৰিব এইটো হেৰি 8,000 সামথিং পৰিব ঢোল এটা দেখাওকচোন ঢোল দেখা নাই ঢোল এটা চাওঁ ঢোল দেখা বুজিলোঁ ঢোল আছে কিন্তু মোৰ চকুত পৰা নাছিলে এইটো চাওক এইটো সৰু এই ঢোলটোত কিমান পৰে এইটোত 7,000 এইটো বহুত ডাঙৰ লাৰ্জ ভলিউম ন আৰু এইটো মিডিয়াম ইয়াতকৈ সৰু আছে আৰু ইয়াতকৈ ডাঙৰ থাকে তাৰমানে এগেইন এইবিলাক মানে চাইজবিলাকৰ ওপৰত ডিপেণ্ড কৰে এইটো কোৱালিটি নে নৰ্মেল ষ্ট'ন তেনেকুৱা আৰু এইটো উলটা দুগদুগীকৈ বনোৱা হৈছে কিন্তু বহুত ইউনিক ন এইটো চাওক ওলোটা দুগদুগী বুলি কয় বহুত বেছি ইউনিক আৰু পাথৰৰ কোৱালিটি বহুত বেছি ধুনীয়া কিন্তু দেই এইবোৰ আপুনি দুগদুগী বিচাৰে জোনবিৰি বিচাৰে যি বিচাৰে ইয়ালৈ আহিলে হ'ল আৰু কাষ্টমাইজ হৈ যায় এইটো মই অকণ দেখাইছিলোঁ এইটো জেঠি পতা চাওক এইটো বহুত বেছি ধুনীয়া মুঠতে কইনাৰ কাৰণে পিন্ধা এইটোত কিমান পৰে এইটোত 9,800 পৰে এইবোৰ 10% মান ডিছকাউণ্ট থাকিব এই মাহটোত আহক আপোনালোকে ডিছকাউণ্ট পাব ধুনীয়া লাগিছে এইটোত অকণমান কম হ'ব নি দামটো এইটোত বেছি নহয় বাইদেউ 6,500 পৰিব গোটেই বস্তুটো বহুত বেছি ধুনীয়া লাগে দেই স্মল গেজেৰা এইটো চাওক বহুত বেছি ধুনীয়া লাগিছে আৰু এই হেৰিটো ভাল লাগে মাজৰ 2 নম্বৰটো দুগদুগীটো ভাল লাগে এইটো দুগদুগীটো চবতে ভালেই লাগে বহুত ধুনীয়া এই দুগদুগীটো কিমান লাগে পৰিছে এইটো বাইদেউ 6,000 এইটো অকল চিলভাৰত আছে এইটো দেখাওকচোন মানে পলিচ নাই এইটো পলিচ নাই এইটো
আপোনালোকে যদি অকল চিলভাৰত ল'ব খোজে এনেকৈ ল'ব পাৰিব এইটো কিন্তু বহুত মজা লাগিছে দেই বহুত ধুনীয়া লাগিছে নহয় নে ইউনিক লাগিছে কালাৰটো সতি এইটোত কিমান পৰিব এইটো 6000 বাইদেউ 6000 পৰিব কিন্তু বহুত বেছি ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো বহুত বেছি ভাল লগা হৈছে মোৰ আচলতে এইটো এটা চিলভাৰত আছে মই দেখাই আছোঁ আৰু এই ঢোলটো চাওক এইটো চিলভাৰত আছে এইটো চিলভাৰত কেইটামান থৈ দিছে কিন্তু আপোনালোকে নিজে আহি ইয়াত এইটো বহুত বেছি ধুনীয়া লাগিছে চাওক দেখিছেনে এইটো ধুনীয়া লাগিছে চবেই ধুনীয়া লাগিছে মোৰ যে প্ৰতিটো জুৱেলাৰীয়ে ইয়াতে আহিলে ভাল লাগে আৰু এইটো জুৱেলাৰী চাওক ইমান ইউনিক লাগিছে এইটো পাইপ ডিজাইনৰ ন এইটো বহুত ধুনীয়া লাগিছে চাওক এইটো বহুত ধুনীয়া লাগিছে এইটো কিমানমান পৰে এইটো এই মাহতে যদি আহে আপোনালোকে ইয়াত ডিছকাউণ্ট পাব বহুত ধুনীয়া আৰু এইটোতো একদম আমাৰ হেৰিহঁতে পিন্ধা নিচিনা জুৱেলাৰী এইটো বহুত ইউনিক লাগিছে চাওক এইটো বহুত ইউনিক লাগিছে বহুত আছে তাৰ ভিতৰত মই অলপমান দেখাই দিছোঁ এইটো ধুনীয়া লাগিছে চাওক এইটো ধুনীয়া লাগিছে চবেই ধুনীয়া কিন্তু দেই আৰু এইটো বহুত ধুনীয়া লাগিছে আৰু এইবোৰ ৰিং দেখিছেনে আপোনাৰ জুৱেলাৰীটোৰ লগত এটা যদি আঙুঠি মিলাই ল'ব পাৰে ইয়াৰ পৰা ল'ব পাৰিব নহ'লে আপুনি নিজৰ ইচ্ছামতে ইয়াত কাষ্টমাইজ হৈ যায় বহুত ধুনীয়া লাগিছে কিন্তু দেই আঙুঠি ইমান ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া বেলেগ ধুনীয়া আপোনালোকক জুৱেলাৰী দেখুৱাই মইহে মাথা গৰম হৈ যোৱা ভাল লাগে বহুত ষ্টকত আছে কিন্তু মই আৰু ইমানবোৰ দেখুৱাই থাকিবলৈ সময় নহয় এইবোৰ চাওক ইয়ালৈ আহিলে আপোনালোকে গম পাব মই আপোনাক এটা বস্তু দেখাব খোজোঁ পাথৰটো চাওক মই কোৱালিটিটো চাওক পাথৰৰ কোৱালিটিটো ডেজলিংটো চাওক আপুনি পাথৰৰ কোৱালিটিটোৰ ওপৰতেই কিন্তু অসমীয়া গহনাৰ দামটো পৰে হয়নে চিলভাৰৰ দামটো থাকিবই তাৰোপৰি আপোনাৰ পাথৰটো কেনেকুৱা পাথৰ দিছে সেইটোৰ ওপৰত অসমীয়া গহনাৰ দামটো পৰে এইটোত কিমান পৰিব এইটোত 25000 পৰিবই আফটাৰ ডিছকাউণ্ট 25000 পৰিবই কাৰণ চাওক আপুনি পাথৰৰ ডেজলিং চাওক আপুনি কেনেকুৱা ধুনীয়া ডেজলিং মাৰি আছে একদম এনেকৈ ঘূৰাই দিওঁতে আপোনালোকে নিজে ধৰিব পাৰে এইটোত পৰিব 25000 এতিয়া ৰূপৰ দাম বহুত বেছি বাঢ়ি গ'ল ইয়াৰ ফুলিযোৰ চাওক ফুলিযোৰ চাওক অকণ এইযোৰ হৈছে ফুলি দেখিছেনে এনেকৈ কেনেকুৱা ধুনীয়া পাথৰৰ ডেজলিং বহুত বেছি ধুনীয়া এইটোত পৰিব এই গোটেই ছেটটোত পৰিব 25000 জুৱেলাৰীখিনি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু ইমান ভাল কথা চাওকচোন আপোনালোকৰ ওচৰতে ইমান ধুনীয়া এখন পাৰ্লাৰ এক্সিবিশ্যন হ'ব আপোনালোকে আহিবলৈ নাপাহৰিব 25 এপ্ৰিলত টাইমটো পিছবেলা হ'ব ছেকেণ্ড হাফত হ'ব আৰু মই আপডেট দি দিম আপোনালোকক আহক আপোনালোকে আৰু ধুনীয়া ইয়াৰ পৰা পাৰ্ল কিনক আৰু অসমীয়া গহনা কিনক ক'লে এপ্ৰিল মাহটোত তেখেতে অফাৰ ৰাখিছে তথাপিতো তেখেতে যদি মোৰ ভিডিঅ' চাই আহিলেতো দিব ন মোৰ ভিডিঅ' চাই আহিলেও আপোনালোকক অফাৰ দিব গতিকে আহক বহুত ধুনীয়া মই সদায় এখেতলোকৰ লগত জড়িত হৈ থাকোঁ মই একদম ৰেগুলাৰ কাষ্টমাৰ বুলি ক'লেও ভুল কৰা নহ'ব কাৰণ পিয়ৰিটিটোৰ ওপৰত আমি সদায় গুৰুত্ব দিওঁ মই যিমানখিনি জুৱেলাৰী বনাওঁ সদায় পিয়ৰিটিটোৰ ওপৰত গুৰুত্ব দিওঁ পিয়ৰিটি থাকিবই লাগিব গতিকে আহক আপোনালোকে ইয়াৰ পৰা গহনা কিনক আৰু লাভটো লওক আৰু অফাৰ দি আছে ইমান ধুনীয়া অফাৰ দি আছে আপোনালোকে লাভটো উঠাওক অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম আজিলৈ আহোঁ বাই